APSLC long live! APSLC long live! 60 to long live! 60 to long live! 60 to long live! Tahan Komite election bisirangon! Tahan Komite election bisirangon! Tahan Komite election bisirangon! Tahan Komite election bisirangon! 60 to long live! 60 to long live! Jai Kathar long live! Jai Kathar long live! Jai Kathar long live! Adani Ambani Bhalong le pek dekhe! Adani Ambani Bhalong le pek dekhe! Adani Ambani Bhalong le pek dekhe! Teregon! Solar project Teregon! Solar project Teregon! BJP सरकार लोग ने की join tanan! BJP सरकार लोग ने भी देखे! Lawan dokter di tumpi dekhe! Tinggal komplek era bilang lingkan siap extend dan kumpul sebab orang. Mungkin lingkan shock siapa? Komite ko kami democracy aman kipe ko. Actually democracy aman kipe mane Indian constitution aman. কাৰ্বি আংলং হেডকোৱাৰ্টাৰ ডিফু চহৰত আজি আমি APSLC দল হৈ আমি ইয়াত ধাৰণা প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন আমি পাতিছো। প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন পতা কাৰণটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যোৱা 2024 পৰা ডিফু টাউন কমিটি ইলেকশ্যন বা মিউনিচিপাল বৰ্ড ইলেকশ্যন যিটো আছে সেইটো ডিউ ডেট পাৰে হ'ল জানুৱাৰী মাহত 2024 ইলেকশ্যন পাতিব লাগিছিলে, কিন্তু আজি তাৰিখলৈকে ইলেকশ্যন পাতা নাই। আমাৰ CM তুলিৰাম ৰহন ডাঙৰীয়া তেখেতে ক'লে যে এই বাৰিষা সময়ত ইলেকশ্যন পাতিব নোৱাৰে বুলি কৈছে, কিন্তু আচৰিত কথা সিফালে তেখেতসকলে নিজে যিটো বিজেপি দলৰ যিটো পাৰ্টি মাছ জইনিং প্ৰগ্ৰাম দিনে দিনে চলি আছে, আজি তাৰিখলৈকে চলি আছে, কিন্তু ইলেকশ্যন পাতিবলৈ একদিন উলিয়াব নোৱাৰিলে। কিন্তু ডেইলি ৰেগুলাৰলি বিজেপি মাছ জইনিং যিটো প্ৰগ্ৰাম আছে সেইটো পাতিব পাৰে, CM ইণ্টাৰেকশ্যন প্ৰগ্ৰাম সেইটো পাতিব পাৰে বা বেলেগ ধৰণৰ বেলেগ প্ৰগ্ৰাম পাতিব পাৰে, কিন্তু একদিন ডিফু মিউনিচিপাল বৰ্ড ইলেকশ্যন উলিয়াব নোৱাৰিলে। আমি কৈছো তো মাৰ্ডাৰ অফ ডেমক্ৰেচি বুলি ক'ব লাগিব, কাৰণ ডিফু চহৰৰ ৰাইজে নিজৰ যিটো ডেমক্ৰেটিক ৰাইট সেইটো এক্সাৰচাইজ কৰিব নোৱাৰিলে। তেখেতে কি কৰিছে, কাৰ্বি আংলঙত যিমানে টাউন কমিটি আছে সব জাগাতে এডহক কমিটি বুলি তেখেতে গঠন কৰিছে, আৰু সেই এডহক কমিটিত মাত্ৰ বিজেপি পাৰ্টিৰ কাৰ্যকৰ্তা বা বিজেপি পাৰ্টিৰ বৰ্কাৰ বিলাকে আছে, তাতে অন্য বেলেগ পাৰ্টিৰ মানুহ নাই, বেলেগ ইণ্টেলেকচুৱেল মানুহ নাই, একো নাই, মাত্ৰ তাত এলিজিবিলিটি ক্ৰাইটেৰিয়া মাত্ৰ এটাহে আছে, বিজেপি পাৰ্টিৰ বৰ্কাৰ হ'ব লাগিব, সেইটোৱে। সেইকাৰণে আমি কৈছো এই ধাৰণাৰ যিটো ইয়াত এই প্লেটফৰ্মৰ পৰা আমি কৈছো বিজেপিয়ে যেটো ডেমোক্ৰেটিক ৰাইট আছে এটো মাৰ্ডাৰ কৰিছে বুলি আমি সমুখে কৈছো। না হেতু ক'ব লাগিব, এটা নম্বৰ 2 পইণ্ট হ'ব। নম্বৰ 2 পইণ্টটো হৈছে তাত তেওঁলোকে অনুমান কৰিছে যে টাউন এৰিয়াত য'ত পঢ়া লিখা মানুহ চাকৰি কৰা মানুহ বেছি আছে, ইয়াত তেওঁলোকে চাব পাৰিছে কোনটো পাৰ্টিয়ে ৰাইজৰ কাৰণে কাম কৰিছে, কোনটো পাৰ্টিয়ে 6 শিডিউল ইমপ্লিমেন্টেশ্যনৰ কাৰণে কাম কৰিছে, হেতুটো চাব পাৰিছে। এই গতিকে তেখেতে সেই অনুমান কৰিছে যে এতিয়া যদি টাউন কমিটি ইলেকশ্যন যদি পাতে তেনেহলে APSLC দল ইয়াত জয়যুক্ত হ'ব বুলি তেখেতে এই অনুমান কৰিছে। এই গতিকে সিচুৱেশ্যনটো অলপ টাৰ্ণ ওভাৰ কৰিবৰ কাৰণে এই ইলেকশ্যনটো এতিয়া পষ্টপন কৰি আছে। পষ্টপন মানে কি, এতিয়া এডহক কমিটিহে এতিয়া গঠন কৰি দিলে, তাৰ মানে কেতিয়া ইলেকশ্যন হ'ব সেইটো এতিয়া বৰ্তমানটো ক'ব নোৱাৰে। এই গতিকে আমি কৈছো একদম নম্বৰ 1 পইণ্ট, একদম ৰাইজৰ যিটো ডেমক্ৰেটিক ৰাইট সেইটো মাৰ্ডাৰ কৰা বুলি আমি ক'ব লাগিব।